হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰিছোঁ চবে ভালে আছে। আজি মই মোৰ লগৰটোৰ ঘৰত আহিছোঁ। তো ইহঁতৰ এজনী ছোৱালী আছে, তো তেওঁক বিয়া দিবৰ বাবে এজন দৰাৰ প্ৰয়োজন হৈছে আৰু ছোৱালীজনীনো মই দেখুৱাই আছোঁ। আৰু গাইজ, যিজনী ছোৱালীৰ কথা কৈছিলোঁ, ছোৱালীজনী এইজনী, এয়া চাই লওক কেনেকুৱা আছে, চাই লওক। আৰু তেওঁ কৈছে যৌতুক হিচাপে কি কি দিব? যৌতুক হিচাপে কি আৰু অলপ ডাঙৰ ডাঙৰকৈ এলটো এটা দিম মানে। এল্টো এটা আৰু এলটো আৰু স্কুটি এটা দিম। আৰু শুবৰ কাৰণে পালেং চাম। পালেং চালেংটো দিম আৰু পালেং দিম, তো গডৰেজ দেখিছে দিম। কিমান মৰম কৰে তাক। এতিয়া বৰ্তমান এই গা ধুৱাই দিছে। তো নিউজত চাইছিলে আপোনালোকে যে দৰা ঘৰৰ মানুহে চানচিল্ক চেম্পুৰ দিয়াৰ কাৰণে বিয়া নহ'ল। সেইবাবে তেওঁ আকৌ এইবছৰ তেওঁৰো বিয়া ভংগ হ'ব বুলিয়ে ডাব চেম্পুৱে গা ধুৱাইছে। আৰু তেওঁলোককো যৌতুক হিচাপে ডাব চেম্পু দিব। তো আশা কৰোঁ আপোনালোকে চিমকিক দৰা এজন বিচাৰি দিব। বেছি লম্বা নকৰোঁ, চাই ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো।